গুড মৰ্ণিং গাইজ মই এতিয়া বেংগলোৰ এয়াৰপৰ্টত আছোঁ আৰু মৰ্ণিং 4:30 হৈছে মোৰ 6:15ত ফ্লাইট আছে মই ৱেইট কৰি আছোঁ ইয়াতে মই আহি আছোঁ এতিয়া বৰ্ডিং ফ্লাইটত উঠিবলৈ মই আহি মোৰ উইণ্ড' ছিটত বহিলোঁ যিহেতু বৰ্ডিং পাছ ঘৰতে কৰিব লাগে আজিকালি আৰু বাকীসকল পেচেঞ্জাৰো বহি আছে লাহে আৰু এতিয়া 6টা বাজিছে কিন্তু 6টালৈ 5 মিনিটমান আছে কিন্তু বাহিৰত এতিয়াও আন্ধাৰ হৈ আছে অলপ পিছত হয়তো 5-10 মিনিটত পোহৰ হৈ যাব চাওকচোন এতিয়াও বাহিৰখন আন্ধাৰ লাইট জ্বলি আমাৰ ওচৰতে আৰু কেইবাখনো ফ্লাইট ৰেডি হৈছে টেক অফৰ কাৰণে গতিকে সেইকেইখন যোৱাৰ পিছতে চাগে আমাৰ ফ্লাইটখন টেক অফ হ'ব দেখা যাওক কি হয় দেখুৱাই থাকিম আপোনালোকক এয়া বাহিৰত অলপ পোহৰ হৈছে চাওকচোন আকাশত অকণমান ডাৱৰবিলাক ৰঙচুৱা আহিছে বতৰটো ডাৱৰীয়া হ'লেও মই ডাৱৰৰ মাজত হ'লেও আপোনালোকক লৈ যাম ডাৱৰৰ মাজেদিয়ে আপোনালোকক মই একদম গুৱাহাটী পুৱাই তেজপুৰ পুৱাই দিম তেজপুৰ বাৰু ডাৱৰৰ মাজেদি নাহোঁ ৰাস্তা দি আহিম আমাৰ ফ্লাইটখন অলপ মুভ কৰিছে ইয়াত বহুত ট্ৰেফিক জাম ইয়াৰ ট্ৰেফিক আচলতে এই এৰোপ্লেনবিলাক দেখা পাইছে এইবিলাক চব পাৰ্কিং প্লেচত আছে 10-12খনমান পাৰ্কিং প্লেচত ৰাখিছে যেতিয়া টাইম হ'ব নিজৰ জেগাত থিয় হ'বগৈ এটা বহুত এয়াৰ ট্ৰেফিক আমাৰ ফ্লাইটখন লাহে লাহে আহিছে ৰখি মাজে মাজে ৰখে আকৌ আহে আমাৰ পিছফালেও দুখন আছে ফ্লাইট আমাৰ পিছে পিছে আহি আছে এইখন চাওক ৰানৱেত এখন ফ্লাইট লেণ্ড কৰিছে এয়াৰ এছিয়া ওলা আমি ৰখি আছোঁ এনেকৈ 20 মিনিটমান হৈ গ'ল আৰু আমাৰ পিছফালে চাওক দুখন এখন গো এয়াৰ এখন এয়াৰ এছিয়া আমাৰ ফ্লাইটখনে গ্ৰীণ ছিগনেল পাই এতিয়া ৰানৱেত পূৰা দৌৰিছে চাওক কিমান স্পীড লৈছে এতিয়া আমি লাহেকৈ ওপৰলৈ উঠিম আহক আপোনালোকো মোৰ লগত একেলগে গুৱাহাটী যাওঁ আজি খুব ভাল লাগিছে মোৰ লগত যে আপোনালোকো আছে নহ'বা মই সদায় অকলে অকলেই জাৰ্ণি কৰি থাকোঁ দেখিছেই নহয় মোক ব'লক 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 আমাৰ ওপৰলৈ উঠিম এতিয়া ওপৰলৈ উঠিলোঁ চাওক এয়া আমি ওপৰলৈ উঠিলোঁ ৱাও ডাৱৰৰ মাজে মাজে চাওকচোন কি সুন্দৰ ৱাও ইমান ধুনীয়া দৃশ্য চাওকচোন আমি এতিয়া ডাৱৰৰ ওপৰত কিমান ভাল লাগিছে নহয় আপোনালোকৰ ভাল লাগিছেনে বাৰু ইমান ধুনীয়া দৃশ্য চাওকচোন ইফালে পাহাৰৰ এটা শৃংগ এটা ওলাই আছে আমি বৰ বেছি ওপৰত উঠা নাই তলৰ মাটিখিনি দেখা পায় তথাপিও ডাৱৰৰ মাজে মাজে ইমান সুন্দৰ দৃশ্য এ চাওক অকণ ৰ'দটো আহিছে ওপৰত আপোনালোকে কেমেৰাত কিমান কি দেখিছে নাজানো মই একদম গল্ডেন দেখা পাইছোঁ ডাৱৰবিলাক ৰ'দৰ ৰশ্মি পৰি ইমান ধুনীয়া দৃশ্য ৰ'দটো ওলাইছে আমি সূৰ্যটোৰ এনেকুৱা লাগিছে যেন সূৰ্যটোৰ সমানে সমানে আমি গৈ আছোঁ সমান লেভেলত মোৰ তেনেকুৱাই লাগিছে ইমান ধুনীয়া লাগিছে চাওকচোন ওপৰত সূৰ্যটো তাৰ ওপৰতো কিমান ডাৱৰ আছে চাওক আমি কিমানখিনি ওপৰলৈ উঠি আহিছোঁ এতিয়ালৈকে এনাউন্স কৰাই নাই বেল খুলিব লাগে বুলি বেল বাৰু নুখুলোঁ তথাপিও তাৰমানে আমি এতিয়ালৈকে সমান লেভেলত অহাই নাই চাওক কিমান ওপৰলৈ উঠি আহিলোঁ বাৰু নুখুলোঁ
ডাৱৰবোৰ দেখি গান এটাহে মনত পৰিছে। ডাৱৰে ডাৱৰে লুকা ভাকু জোন বেলিয়ে ৰিঙিয়াই মাতিছে জোন বেলিয়ে ৰিঙিয়াই মাতিছে। মোৰ যে ফেচ চিলডাল পিন্ধি পেলাই হেডফোনটো ল'বলৈও নোৱাৰোঁ, কিবা যুদ্ধ কৰিব ওলোৱাৰ নিচিনাকৈ আগৰ সৈন্যবিলাকে যে পিন্ধে এনেকৈ, মোৰ তেনেকুৱা নিচিনাহে লাগিছে। মই মোৰ ব্ৰেকফাষ্ট মানে টিফিন লগত লৈ আহিছোঁ, লগতে পানী খাই লওঁ ৰ'ব, বহুত ভোক লাগিছে। আপোনালোকে মোৰ লগত আহি থাকক, খাব নেকি মোৰ লগত? ডাৱৰৰ শ্বেপবিলাক চাওক না, ইমান ধুনীয়া, কিবা কপাহৰ টুকুৰা যেন মানে উৰি আছে তেনেকুৱা নিচিনা লাগিছে। আপোনালোকে কিমান উপভোগ কৰিছে নাজানো, মই কিন্তু বহুত উপভোগ কৰিছোঁ। এইখিনি ডাৱৰ চাওকচোন, কিবা গছ পুলি ৰোৱাৰ নিচিনা লাইন লাইন হৈ আছে, দূৰ দিগন্তলৈকে। ইমান ধুনীয়া হৈছেনে দেখিবলৈ, মানে কপাহৰ টুকুৰা ওলমি থকাৰ নিচিনা লাগিছে। আৰু এইখিনি চাওক স্প্ৰেড হৈ গৈছে। আমি বহুত ওপৰত আছোঁ এতিয়া, আহি থাকক মোৰ লগতে। ভাল লাগিছেনে আপোনালোকৰ? গুৱাহাটী পালে আকৌ দেখাওঁ আপোনালোকক। আমি এতিয়া গুৱাহাটী পামহি, এতিয়া নৰ্থ ইষ্ট সোমালোহি, কাৰণ পাহাৰ দেখা পাইছোঁ। গতিকে গুৱাহাটীত অলপ পিছতে লেণ্ড কৰিম, মই দেখাই থাকিম আপোনালোকক। এয়া চাওক, ডাৱৰৰ টুকুৰাৰ মাজে মাজে আমি বহুত ওচৰ পালোহি। অসমৰ ভূমিত এতিয়া ভৰি দিম। নিজৰ ঠাইখন সদায় প্ৰিয় ন সকলোৰে। এয়া চাওক, গুৱাহাটীৰ পোৱা আগে, বৰঝাৰ পোৱাৰ আগে আগে কোনোবা এখন সৰু এখন টাউনৰ ওপৰেদি আহিছোঁ। আৰু চাওক ইমান ধুনীয়া গ্ৰীনাৰী, বৰ ভাল লাগে। য'তেই নুঘূৰোঁ, মই খুব ট্ৰেভেল কৰোঁ, কিন্তু মোৰ অসমখনলৈ ঘূৰি আহি সদায় ভাল লাগে। সকলোৰে চাগে নিজৰ মাতৃভূমিখনক ভাল লাগে। এয়া চাওক, বৰষুণ হৈ গৈছেতো, পানী পানী হৈ আছে। এয়া খুব সম্ভৱ আজাৰা অঞ্চল, আজাৰাৰ চাগে এইখিনি ঘৰ দুৱাৰ। এয়া আমি ফিল্ড পামহে আৰু বৰঝাৰ এয়াৰ ফিল্ডখনৰ ওচৰত। যিহেতু বতৰ ডাৱৰীয়া, বৰষুণ, এয়া এয়াৰ ফিল্ডৰ কেম্পাছত সোমালোৱে। লেণ্ড কৰিলে আমাৰ লেণ্ড কৰিলে। লেণ্ড কৰাৰ কাৰণে মোৰ কেমেৰাটো অলপ কপি গৈছে। হেল্ল' গাইজ, গুৱাহাটী পালোহি এতিয়া। জাষ্ট মানে ফ্লাইটৰ পৰা নামিছোঁহে। আপোনাক দেখুৱাইছোঁ। আজিকালি কিন্তু গুৱাহাটী এয়াৰপৰ্টটো বৰ ধুনীয়া কৰিলে কিন্তু, চাবচোন। মই এতিয়া ফাৰ্ষ্ট বেল্টৰ পৰা বেগকেইটা লৈ লওঁ, তাৰপিছত বা কি ফৰ্মেলিটিছ আছে দেখা যাওক। গৈ থাকোঁচোন, আজি তেজপুৰ পালেগৈয়ে হ'ল। এই গড়, বিহু নাচ, মুখা এইবিলাক দেখিলে গম পোৱা যায় আৰু অসমত সোমাইছোঁ আৰু ভাল লাগে আৰু। ইয়াতে দুখন ফৰ্ম দিছে এক্সিটত, এই দুখন ফিল আপ কৰি
জমা দিব লাগিব। তাৰপিছত আমি স্ক্ৰিনিং চেণ্টাৰ তেজপুৰত যাম বুলি কোৱাৰ কাৰণে তেজপুৰত যাব লাগিব। হেল্ল' গাইজ, মই এতিয়া বেংগলোৰৰ পৰা আহি মোৰ ফ্ৰেণ্ডজনৰ ঘৰত সোমাই গাড়ী ল'লোঁ, ভাত খালোঁ তাতে। খাই পেলাই এতিয়া তেজপুৰ আহি আছোঁ মঙলদৈ হৈ পেলাই। মই ৰৌতা ক্ৰছ কৰিলোঁ, ৰাতি 2টা বজাতে উঠিছোঁ মই। আৰু এতিয়া মোৰ খুব টোপনি আহিছিলে, সেইকাৰণে খুব চিঞৰি চিঞৰি গান গালোঁ। গাই ৰৌতা চাৰিআলিতে চাহ একাপ খালোঁ, লগতে টিফিন চিফিন আনিছিলোঁৱেই। এইখিনি টিফিনটো বাৰু এয়াৰপৰ্টত খালোঁৱেই, কিন্তু চিপছ আনিছিলোঁ, চিপছখিনি খাই চটপটি চিপছ খাই এতিয়া টোপনিটো ভাগিছে। মুখ চুখ ধুই আহিছোঁ একেবাৰে, চকুত পানী মাৰি। চাব এতিয়া মই গৈ আছোঁ দেই, আকৌ হেমবৰুৱা হালৰ স্ক্ৰিনিং চেণ্টাৰত যাব লাগিব মই। তাৰ পৰা ঘৰত সোমাম, সোনকালে পাবগৈ লাগে। আজি বাছৰ কিবা চকা বন্ধ বোলে, সেইকাৰণে বাছ নাই, কিন্তু প্ৰাইভেট কাৰ বহুত বেছি আছে। এইখিনিতে নাই, কিন্তু এনেই বহুত বেছি আছে। ইমান ধুনীয়া ৰাস্তা চাওক ন, একদম চিধা ৰাস্তাটো ভাল লাগিছে দেখি, সেইকাৰণে মই দেখুৱালোঁ। হেল্ল' গাইজ, মই এয়াৰপৰ্টৰ পৰা নামি আহি পেলাই তেজপুৰৰ হেমবৰুৱা হলত আহিছিলোঁ। মোৰ স্ক্ৰিনিং চেণ্টাৰ তেজপুৰ দিছিলোঁ, তেজপুৰ হেমবৰুৱা হল দিছিলোঁ। ইয়াতে মই 4টাত পাইছোঁহি। মই ঘৰ সোমোৱা নাই, বাহিৰৰ পৰা আহিছোঁ। মই বেংগলোৰৰ পৰাই বাহিৰৰ পৰা আহিছোঁ, গতিকে ইয়াত সোমাইছোঁহি। ইয়াত কিন্তু এজনো মানুহ নাই, চাওক, চাব দেই আপোনালোকে। এয়া চাওক, মই আপোনালোকক হেমবৰুৱা হলৰ স্ক্ৰিনিং চেণ্টাৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰত আছে, মই তালৈ লৈ আহিছোঁ। চাওক, এজন মানুহো নাই, খালী ৰুমকেইটা। কোনোৱেই নাই, কিন্তু চব ফেন লাগি আছে। চাওক, চব ফেন চলি আছে, এজন মানুহো নাই। এইটো ৰুমত চাওক, চব ফেন চলি আছে, একো নাই পোৱা। মেকুৰী এটা পাইছোঁ মাত্ৰ। ইয়াত লিখা আছিলে 4:30লৈকে, এভৰিডে 4:30। মই 4টাত পাইছোঁহি, কোনোৱেই নাই। এয়া চাওক, এইটো ৰুমতো ফেন পূৰা চলি আছে। চৰকাৰৰ বস্তু যে, চৰকাৰৰ বস্তু এনেকৈ চাওক। মানুহ দুনুহ নাই। এইবিলাক চৰকাৰী বস্তু মানে আমাৰে পইচা নহয় জানো এইবিলাক। ইয়াতে টেষ্ট কেইটা বজালৈকে? মই ফটো লৈ থাকোঁতে, কেমেৰা ঘূৰাই থাকোঁতে ল'ৰা এটা দৌৰি আহিছে। মই প্ৰথমবাৰ আহিলোঁ, আহি পেলাই চবকে চিঞৰিলোঁ, কোনো নাই। আপোনালোকক দেখুৱাইছোঁ নহয়, তাৰ আগতে এবাৰ আহিছিলোঁ মই সেইকাৰণে দেখুৱাওঁ বুলি আকৌ মই কেমেৰাটো লৈ আহিছোঁ। এতিয়া পিয়ন এটা আহিছে, সি কৈছে নাই, মানুহবিলাক চব সোনকালে গুচি গ'ল, কিন্তু তাত আছিলে 4:30লৈকে। মোক এয়াৰপৰ্টৰ পৰা পঠাই দিছে ইয়াতে কৰিবলৈ। গতিকে কি কৰিম কওক এতিয়া? আমিতো কৰিবলৈ আহোঁৱেই, নাজানো আৰু কি হ'ব। এতিয়া ঘৰলৈকে যাওঁগৈ। মই বাহিৰৰ পৰা আহিছোঁ, বহুত টায়াৰ্ড হৈছোঁ, টোপনিও যথেষ্ট আহিছে। ৰাতি 2টা বজাৰ পৰা আহিয়ে আছোঁ। ঠিক আছে দিয়ক।